আৰু তাৰ পাছতে বিকাশ আমিনে ক'লে বাপেৰ মোৰটো কৰিছ মোৰ নিউজ নিদিবি তই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অক্ষয়, আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল। অকণমানো আদ্য পালো কথা নাপাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজ। আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে পংখী নেওগৰ ফালৰ পৰা। পংখী নেওগে তেওঁ নিজৰ ইনষ্টাগ্ৰামৰ যিখন প্ৰফাইল ফটো সেইখন ৰিমুভ কৰি এটা ষ্টৰি দিছিল আৰু ষ্টৰিটোত লিখা আছিল যে মই আৰু এই পংখী একাউণ্টটো এক্টিভ নাথাকিম, বহুত মৰম পালোঁ আজিলৈ, তাৰ বাবে মৰমবোৰ বহুত। আৰু মই যেতিয়া আজি এই একাউণ্টটো চেক কৰিলোঁ তেতিয়া সেই ষ্টৰিটো ডিলিট হৈ থকা পালোঁ আৰু লগতে প্ৰফাইল ফটোকপি আকৌ দি থৈছে। আপোনালোকে যদি এই টপিকটোৰ বিষয়ে বিশেষ কিবা জানে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাই দিব। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে বিকাশ আমিনৰ গিটৰাজ ষ্টকছৰ ফালৰ পৰা। গিটৰাজ ষ্টকছে বিকাশ আমিনৰ এটা নিউজ কভাৰ কৰিছিল আৰু তেওঁ ইনষ্টাগ্ৰাম ষ্টৰিত হয়তো বিকাশ আমিনক মেনশ্যন কৰিছিল আৰু সেই ষ্টৰিটো ৰিপ্লাই দি বিকাশ আমিনে গিটৰাজ ষ্টকছক অলপ বেয়াকৈ কৈছিল। আৰু বিকাশ আমিনে ফাৰ্ষ্ট গিটৰাজ ষ্টকছক সুধিলে যে এইটো কি হয়। গিটৰাজ দাই ক'লে যে নিউজ এটা কভাৰ কৰিছোঁ ফানী ৱেবত। আৰু তাৰ পাছত বিকাশ আমিনে ক'লে যে বাপেৰ মোৰটো কৰিছ মোৰ নিউজ নিদিবি তই। তাৰ পাছত গিটৰাজ দাই ক'লে যে দে হ'ব দে। আৰু তাৰ পাছত গিটৰাজ ষ্টকছে সেই মেছেজ কৰা স্ক্ৰীনশ্বট এখন ষ্টৰিত শ্বেয়াৰ কৰি এইবুলি লিখিলে যে ইউটিউব নিউজ এটা দিলে যদি মোৰ দেউতাক ধৰি কথা কয় তেন্তে মই কি ক'ম, আৰু কিবা যদি গালি পাৰিব আছে মোক পাৰ, কিন্তু এনেকৈ ফেমিলি মেম্বাৰক গালি পৰাটো ভাল হৈছে নে আপোনালোকে কওক। আৰু এইটো টপিকৰ ওপৰত যদি মোৰ অপিনিয়ন দিবলৈ যাওঁ তেতিয়াহ'লে চব কথাতে ফেমিলিক ধৰি গালি দিয়াটো ভাল নহয়। আৰু আপোনালোকৰ এইটো টপিকৰ ওপৰত কি ক'বলগীয়া আছে মোক কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিব। সৌৰভ হাজৰিকাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত 100K ফলোৱাৰ্ছ কমপ্লিট কৰিছে। মোৰ ফালৰ পৰা তেওঁলৈ মেনি কংগ্ৰেচুলেশ্যন। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে ৰাগ ঐনিতমৰ ফালৰ পৰা। ৰাগ ঐনিতমৰ মাক এতিয়া ICUত চিকিৎসাধীন হৈ আছে আৰু তেওঁ ফেচবুকত মাকৰ লগত মৰা কিছু ফটো শ্বেয়াৰ কৰি লিখিছে যে মা প্ৰেছাৰ ষ্ট্ৰক হৈ যোৱাকালিৰ পৰা ICU চিকিৎসাধীন হৈ আছে। সকলোৱে প্ৰাৰ্থনা কৰিবচোন সোনকালে আৰোগ্য হ'বলৈ। ময়ো প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ মাক অতি সোনকালে সুস্থ হৈ উঠে। আজিৰ দিনটো নিউজ এইকেইটা আছে। যদি আপোনালোকে আজি এই ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক। আপোনালোকৰ এই ভিডিঅ'টোৰ প্ৰতি ক'বলগীয়া কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব। আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আৰু তলত মোৰ ইনষ্টাগ্ৰাম ID লিংক দিয়া আছে, আপোনালোকে যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব পাৰে। আৰু আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোৰ ইনষ্টাগ্ৰাম ID দিব পাৰে, মই আপোনালোকক নিউজ দিয়া সম্পূৰ্ণ ক্ৰেডিট দিবলৈ চেষ্টা কৰিম।